আজি ৰাতিপুৱাৰ সময়খিনি মোৰ বজাৰতে গ'ল ৰ'ব গাইছ আজি ৰাতিপুৱাৰ কথা আজি ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ ৰ'ব বেলা হামি মাৰি উঠি পেলাই মোবাইলটোৰ দিকে চাওঁ যে মোবাইলত অলপো চাৰ্জ নাই মানে কমেই আছে 4% মান আছে মোবাইলটো ধুনীয়াকৈ চাৰ্জত বহাই দি ইফালে মই লাইটৰ চুইচটো দি চাওঁতে দেখলোঁ যে লাইটটো মানে ফিউজ হৈ থাকিল নেকি লাইটটো খুলি আনি চাওঁ যে মানে লাইটৰ ডেট অফ বাৰ্থ গোটেই গুচি গ'ল মানে লাইটটো খুলি পেলাই ধুনীয়াকৈ সেইবিলাক কথা বাদ দি মায়েও ৰাতিপুৱা পেলাই ৰুটি আৰু চব্জি পূৰা বনাইছে এইফালে গা পা ধুই ৰুটি চব্জি খাই ল'লোঁ আৰু মাৰ আদেশ মতে মই বজাৰত যাব ৰেডি হ'লোঁ চাইকেলখন উলিয়াই লৈ পেলাই ভণ্টিৰে চাইকেলখন ওলাই লৈ মই চাইকেলতে ধুনীয়াকৈ বহি গ'লোঁ আৰু আজি ৰাতিপুৱাই পূৰা ৰ'দ দিছে আৰু গৰমে বহুত বেছি দিছে আৰু ইফালে আহি পালোঁ মই চিধাই বজাৰত আহিকে মুৰ্গীৰ বজাৰত ইফালে ধুনীয়াকৈ অলপ মাংস লৈ ল'লোঁ ওচৰৰ খুৰী এজনী মানে মাংস নিব দিছিল ধুনীয়াকৈ আমাৰ ঘৰৰে নহয় দিয়ক ইফালে ওচৰৰ খুৰীজনী মাংস খুৰাক কাটপা দিলোঁ ইফালে ধুনীয়াকৈ মই দোকানতে বহি গ'লোঁ ইফালে খুৰাৰো মাংস কটা হৈ গ'ল আৰু ইফালে পইচা আৰু পূৰা মাংসখিনি মোক দি দিলাক ৰৈ যোৱা পইচাখিনি ইফালে আহিলোঁ গেলামাল দোকানত কিছুমান লাগতিয়াল বস্তু লৈ হাতৰ এটা মাজা লৈ মাজা খাই মই ঘৰৰ দিশে আগমন হ'ম আজিৰ মিনিটটো ইমানেই আছে।